হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? মাঘৰ বিহু বুলি তিলৰ লাডু বনালোঁ। ভাবিছোঁ আপোনালোককো দেখুৱাই দিওঁ। মই তিলখিনি ধুনীয়াকৈ ধুই কৰি ৰ'দত শুকুৱাই লৈছোঁ। তাৰপিছত কেৰাহীখন পাতি এই বাতিটোৰ জোখেৰে মই তিল এবাতি দিছোঁ। আৰু এইখিনি এতিয়া ভালকৈ লৰাই থাকিব লাগিব, তলত লাগি নোযোৱাকৈ। একেৰাহে লৰাই থাকিব লাগিব। তিলখিনি ধুনীয়াকৈ ফুটি ফুটি আহিছে। মই লৰাই আছোঁ। এনেকৈ চাইছোঁ মাজতে, যদি তিলখিনি ভালকৈ ভাঙি গুড়া হৈ যায় তেতিয়াহ'লে হৈ যায়। এতিয়া মোৰ ভালকৈ হোৱা নাই, আৰু অকণমান টাইম ভাজি ল'ব লাগিব। এতিয়া ভাজি ভাজি মোৰ তিলখিনি প্ৰায় হ'বই আৰু। ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া দেখিছেনে, ভাঙি গুড়া হৈ গৈছে। এতিয়া মানে মোৰ তিলখিনি হৈ গৈছে। এতিয়া মই এইখিনি নমাই ল'ম। এইখিনি নমাই কাঁহী এখনত নমাই লৈছোঁ। তাৰপিছত ঠাণ্ডা হ'বলৈ থৈ দিম। একেটা কেৰাহীকে আকৌ পাতি মই এই একে জোখৰ বাতি সেইটোৰে এবাতি গুড় দিছোঁ। আৰু গুড়খিনিত মই আধা কাপমান পানী দিছোঁ। এতিয়া গুড়খিনি গলাই ল'ব লাগিব। এতিয়া মোৰ গুড়খিনি গলিলেই এইখিনিও লৰাই থাকিব লাগিব। কালাৰটো চেঞ্জ হৈ যাব যেতিয়া হ'ব। এয়া মোৰ গুড়খিনি প্ৰায় হ'বই আৰু। এনেকৈ বাতি এটাত পানী লৈ এটোপাল দি চাব লাগে। যদি বিয়পি নাযায় তেতিয়া মানে হৈছে আৰু। সেয়া কালাৰটো চেঞ্জ হৈ গৈছে মোৰ গুড়খিনি। লাডুবোৰ বনাওঁতে আচলতে গুড়ৰ জোখটো পূৰা জোখত হ'ব লাগে। বেছি ঢিলা হৈ থাকিলেও বান্ধ খাবলৈ দিগদাৰ হয়, আকৌ বেছি টান হৈ গ'লেও দিগদাৰ হয়। সেইটো পূৰা জোখত হ'লে লাডুটো বনায়ো ভাল লাগে, খায়ো ভাল লাগে। এতিয়া গেছটো মই একেবাৰে ল' ফ্লেমত ৰাখিম। তাৰপাছত তিলখিনি অলপ অলপকৈ দি মিহলাই থাকিম। তিলখিনি অকণমান অকণমান দি মই মিহলাই থাকিম ভালকৈ। একেবাৰতে দি দিব নালাগে, অলপ অলপকৈ দি লৰাই থাকিব লাগে। তিল আৰু গুড়ৰ মিশ্ৰণখিনি কিন্তু বেছি ডাঠ হৈ গ'লেও বেয়া হ'ব, বনাবলৈ বহুত দিগদাৰ হয়। হ'লেও মোৰ বেছি অকণমান ঢিলা হৈ থকাৰ নিচিনা লাগিছে, সেইকাৰণে আৰু অকণমান তিল মই দি দিম। এতিয়া দি ভালকৈ মিলাই লৈ মই গেছৰ ফ্লেমটো অফ কৰি দিম। তাৰপিছত কাঁহী এখন ল'ব লাগিব ষ্টীলৰ। তাত এচামুচকৈ লাড়ুটো জোখত দি যাব লাগিব, তেতিয়া বনাব বহুত সহজ হয়। এয়া মই দি লৈছোঁ। তাৰপাছত হাতত অকণ ঘি মোহাৰি ল'ব লাগে, তেতিয়া মানে বনাব বহুত সহজ হয়। এয়া মোৰ তিলটো দেখিছেনে, লাডুটো ইমান ধুনীয়া হৈছে দেখিবলৈ। এনেকৈ মই গোটেইখিনি লাডু বনাই ল'ম। বেছি ঠাণ্ডা হ'লে আকৌ বনাব অলপ দিগদাৰ হয়। অলপ গৰমে গৰমে বনাব চেষ্টা কৰিব লাগে। দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ। এয়া মোৰ গোটেইখিনি বনাই হৈ গ'ল। মোৰ লাডুটো কেনেকুৱা হৈছে জনাব। এইটো লাডুটো সকলোৱে জানে বনাব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। বিহু বুলি লাডু পিঠাটো বনাব লাগিব, নবনালে ভাল নালাগে।
আৰু মই কিবাকিবি বনাইছোঁ, আপোনালোকক দেখুৱাম। আজিলৈ আহিছোঁ, বাই বাই। আৰু এটা কথা, আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।